কুশলে আছে আৰু ময়ো আছোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ হনুমান মন্দিৰলৈ শুৱালকুছি যাব ওলাইছোঁ আৰু এতিয়া ওলাই আহিছোঁ ৰাতিপুৱাৰ সময় আৰু এতিয়া বাজিছে 6:57 আৰু আজি খুব ৰাতিপুৱা সোনকালে উঠি পেলাই কাম বন কৰিলোঁ আৰু এতিয়া আমি ওলাই আহিছোঁ হনুমান মন্দিৰত যাবৰ কাৰণে আৰু হনুমান মন্দিৰত মই গৈ পোৱা নাই আজি গৈ চাম কেনেকুৱা লাগে আপোনালোককো দেখাই আছোঁ তো আপোনালোকে চাই থকা গ'লে পম্পিৰাজ ব্লগ আৰু এয়া হ'ল ভাইটি পুৰা একদম বগা কুৰ্তা চুৰ্তা মাৰি আহিছে বহুত ভাল লাগিছে আৰু মুনু চোৱা হাই দিয়া হাই সেইদিনাখন নিচিনা বমি নকৰিবা আৰু মুনু সেইদিনাখন বমি কৰিছিলে কৈছে যে আজি বমি চমি নকৰিলে হ'ল আৰু আমি গৈ আছোঁ এতিয়া শুৱালকুছিৰ মন্দিৰলৈ আপোনালোকে চাই থাকক এতিয়া ফল বাচি আছে আমি হেৰি কৰিছোঁ আৰু বন্ধুসকল ফল মূল লৈ উঠিলোঁ টেম্পোত উঠি আমি বৰ্তমান গৈ আছোঁ শুৱালকুছি হনুমান মন্দিৰলৈ গৈ আছোঁ আৰু প্ৰথমে গৈ আমি সোমাইছোঁ খুৰীমাহঁতৰ ঘৰত আৰু খুৰীমাহঁতৰ ঘৰৰ পৰা আমি গ'লোঁ মন্দিৰ আৰু এয়া হ'ল মন্দিৰৰ ভিতৰৰ দৃশ্য চাওকচোন ইমান ধুনীয়া সঁচাকৈয়ে মন্দিৰৰ ভিতৰত সোমাই মনটো বহুতে ভাল লাগি গৈছে আৰু এয়া ভকতসৱ বহি আছে আৰু তেওঁলোকৰ কিবা কিবি কাম কৰি আছে আৰু সৌটো দেখিছেনে বান্দৰ হনুমান মন্দিৰততো বান্দৰ থাকিবই আৰু সেই বান্দৰটো যে কি ধুনীয়া কৰি বহি পেলাই কল খাই আছে নহয় আৰু এয়া হ'ল মন্দিৰৰ ভিতৰৰ ভাগ চাওকচোন ভিতৰৰ পৰা মই ভিডিঅ' কৰিব পৰা নাই ভিতৰৰ মন্দিৰৰ মানে মোবাইল নিব নিদিয়ে চাগে মই নাজানো বিশেষ কৰি তথাপিও ভিতৰত মই মোবাইল নি পেলাই ভিডিঅ' কৰিব বেয়া পালোঁ তাৰ কাৰণে মই ভিতৰত মই ভিডিঅ' কৰা নাই আৰু বন্ধুসকল এইখিনি যে ভিডিঅ' কৰি আছে কোনে কৰিছে জানে ভাইটিয়ে কৰি দিছে এইখিনি ভিডিঅ' মানে মই পাণ তামোল লৈ গৈছিলোঁ যে তাকে ধুব দিছে খুৰে আৰু এয়া পাণ তামোল ধুই পেলাই ইয়াতে ভকত আছে তাকে দিব দিছে আৰু মই পাণ তামোলখিনি ধুই আনিলোঁ আৰু মন্দিৰৰ ভিতৰত গৈ ভকত আছে তাকে দিলোঁ আৰু তামোল পাণখিনি তেওঁলোকে কাটি মেলি আয়তীক ভগাই দিব আইসকলক আৰু হনুমান বাবাৰ ওচৰতো এযোৰ পাণ তামোল দি দিব হেল্ল' গাইজ আহি পালোঁ আমি হনুমান মন্দিৰ আৰু প্ৰথমতে আহি পেলাই আমি সোমাইছোঁ আমাৰ খুৰীমাহঁতৰ ঘৰত মানে অংকুৰহঁতৰ ঘৰত সোমালোঁ অংকুৰহঁতৰ ঘৰত সোমাই তাত বস্তু পাতি যোগাৰ কৰিছে তাতে আৰু খুৰা আৰু বাবু মানে আগতে আহিছে আহি পেলাই বস্তু মানে আনিছে যিখিনি বস্তু লাগে আৰু শৰাই চৰাই সিহঁতে লৈ আহিছে আৰু আমি অলপ লাহে ধীৰে আহিছোঁ জাষ্ট আহি পাইছোঁ আৰু ভিতৰত এতিয়া মানে মন্দিৰৰ সেই কৰি আছে চাকি বন্তি জ্বলাই আছে আৰু ভকত খাব আহিছে তেওঁলোকে কি নিয়ম কৰে কৰিব আৰু আপোনালোকক আগলৈ দেখাই আছোঁ আৰু ইয়াক যি বাবুক চাওঁ কিবা কওঁ বহুত দিন মানে এবাৰ আহিছিলোঁ মানে ৰাস্তাতে গৈছিলোঁ কিন্তু ভিতৰত সোমোৱা নাছিলোঁ আৰু ফাইনেলি আজি আহিলোঁ কি কৈছে একো সোধাই নাই খুৰা কওক হনুমান মন্দিৰৰ বিষয়ে হনুমান মন্দিৰটো আমাৰ ইয়াতে বহুত দিনীয়া পুৰণা বহুত দিনৰ পৰা মানে মানুহ আহি থাকে বহুতে শুৱনি কৰে আৰু সেই হিচাপত মানে দিনে ৰাতিয়ে ইয়াতে কল পুৰিয়ে থাকে সেই হিচাপত মানে আমিও আহিছোঁ আমাৰ গুৱাহাটীতে মানে মাইনাহঁতৰ লগত আৰু বহুত প্ৰমাণিত মন্দিৰ বুলি শুনি পাইছে বহুতে প্ৰমাণ পোৱা বুলি কয় সেই হিচাপত মানে ইহঁত লগত আহিছে সেইকাৰণে আমি লগতে আহিছোঁ আৰু আমিও আজি আহি চালোঁ আৰু বহুত ভাল লাগিছে আহি পেলাই
আৰু চাকি বন্তি আমি জ্বলাব নালাগে, যিখিনি বস্তু লাগে মানে ধৰক তেল কিবা কিবি চব তাতে দিব লাগে। আৰু ইয়াত ভকত আছে, তেওঁলোকে চাকি বন্তি জ্বলায়। আৰু ইয়াতে কল আগবঢ়াইছোঁ, কলখিনি আমি ভকতসকলক দি দিছোঁ। আৰু এয়া হ'ল হনুমান মন্দিৰৰ পূৰা বান্দৰ, পূৰা ভয়ভীত নোহোৱা কৰি এনি টাইম কলে খাই থাকে। বহুত আছিল ন, বান্দৰ নাই আৰু বন্ধুসকল চাওকচোন, ইমান ধুনীয়াকৈ নাম কেইফাঁকিমান লিখি থৈ দিছে। হৰি নামৰ ৰসে বকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভিদি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাহি নাহি নাহি, আমাৰ পৰম গুৰু। আৰু এইফালেও লিখা আছে চাওকচোন, বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, সবে হৰি নামৰ কিংকৰ, হেন জানি যিটোজনে নাম কীৰ্তন কৰে, সেহিহে পৰম সাধু নৰ। সঁচাকৈ বহুত ভাল লাগে ন এনেকুৱা নাম পঢ়ি বা শুনি। আৰু বন্ধুসকল মন্দিৰত বহুত সময় থাকিলোঁ আৰু ভগৱানক সেৱা শুশ্ৰূষা কৰি ভকতক সেৱা জনাই আমি অৱশেষত ঘৰলৈ গুচি আহিলোঁ। আৰু এতিয়া টেম্পোত উঠিছোঁ আৰু বৰ্তমান ঘৰলৈ আহি আছোঁ। এই গাইজ গৈ আছোঁ আৰু জালুকবাৰী পাইছোঁ। এতিয়া জালুকবাৰী আমাৰ গাড়ীত উঠিব লাগিব আৰু গাড়ীত উঠি পেলাই আমাৰ ৰেডিশ্যন ব্লুৰ আগত গাড়ী ৰখাব আৰু কিবা কৰি ঘৰটো পালে হয়। যি একদম গৰম দিছে, মূৰত গামোচাখন মাৰি লৈছোঁ মানে এনেই হেৰি কৰি লৈছোঁ আৰু গৈ আছোঁ দিয়ক। বাপৰে নাপাওঁ লাগিছে ঘৰটো আৰু গৈ আছোঁ গাইজ। আৰু হাতত বুটৰ টোপলা আৰু তাৰ পৰা বহুত কল দি পঠাইছে। কল তাত ঘৰত নি পেলাই কাৰোবাক ভগাই দিব লাগিব। এতিয়া বলক আৰু যাওঁ। বহুত ৰ'দ দিছে গাইজ, একদম থাকিব পৰা নাই। কিবাকে গৰমত আমাৰ বেয়া ভাই, একদম গৰমত একদম অৱস্থা নোহোৱা হৈছে। কিবা কৰি ঘৰটো পালোঁ দিয়ক গাইজ। ড্ৰেছ চেঞ্জ কৰি লওঁ আৰু দেই।